romantic relation. কিন্তু actually এইটো stalking. Next. কিছুমান common method stalker বিলাকে কিছুমান common method apply কৰে. এইবোৰ কি? সাধাৰণতে কোনবিলাকে কৰে? তোমাক লৰাটোৱে প্ৰপ'জেল দিছে, লৰাটোৱে তোমাৰ প্ৰতি ফ্ৰেণ্ডশ্বিপ আগবঢ়াইছে, তোমাক ভাল পোৱা নিচিনা দেখাইছে, ঘনাই ঘনাই ফোন কৰিব, সময় নাই অসময় নাই হোৱাটছএপ কৰিব, ঘনাই ঘনাই ফোন কৰি তোমাক ফ'ল' কৰিব, টেক্সট মেছেজ কৰিব। ছোৱালীবিলাকে ভাবিলে সি মোক সঁচাকৈ ভাল পায়, মেছেজ এক্সেছ কৰি আছে। ইউ হেভ ন' আদাৰ জব বাট টু ফাইল এ কেছ। হাৰাশাস্তি কৰা হয় সাধাৰণতে। কেতিয়াবা এনেকুৱাও দেখা যায় যে ল'ৰাৰ ক্ষেত্ৰতো এনেকুৱা হয়, মানে ল'ৰা এজনৰ লগত হয়তো ছোৱালীজনী ইণ্টিমেট হৈছিল, ফ্ৰেণ্ডশ্বিপ হৈছিল, কিন্তু পিছত ছোৱালীজনীয়ে এনেকুৱা এটা অৱস্থা কৰে যে ল'ৰাজনে বিয়া পাতিবই লাগিব বা এনেকুৱা। মানে ভাল পাইছোঁ আমাৰ কলেজত এনেকুৱা এটা অনুষ্ঠান মানে পতাৰ কাৰণে, বিশেষকৈ মানে নাৰী সবলীকৰণৰ ওপৰত এনেকুৱা কাম কৰাৰ কাৰণে। আৰু ডক্টৰ পূবালী দত্ত বুজৰবৰুৱা বাইদেউ আহিছে, মেঘালয়ৰ পৰা আহিছে তেওঁ। আৰু তেওঁ মানে অসমৰ লগতে বাহিৰৰ মানে দেশসমূহতো ঘূৰে, আৰু গতিকে তেওঁৰ পৰা আজি আমি FIR বিষয়ে জানিব পাৰিলোঁ। আজি আমাৰ কমাৰগাঁও মহাবিদ্যালয়ৰ মহিলা আমাৰ কমাৰগাঁও মহাবিদ্যালয়ৰ IPSC সহযোগত আইনী সজাগতাৰ ওপৰত এটি বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিছে। উক্ত অনুষ্ঠানটি কমাৰগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ বিজুলী বৰছুতীয়া বাইদেৱে মুকলি কৰিছে। লগতে আমাৰ সমৰ ব্যক্তি হিচাপে আমি মেঘালয়ৰ ছিনিয়ৰ এডভকেট পূবালী দত্ত বুজৰবৰুৱা মেডামক নিমন্ত্ৰণ কৰি আনিছোঁ, আৰু তেখেতে উক্ত বিষয়ত এটি সুন্দৰ বক্তৃতা প্ৰদান কৰি আমাৰ সকলোকে উপকৃত কৰিব বুলি ভাবিছোঁ। আৰু লগতে তেখেতে সুন্দৰকৈ বক্তৃতা প্ৰদান কৰি সকলো ছাত্ৰ ছাত্ৰীকেই উপকৃত কৰা। আজি কমাৰগাঁও কলেজলৈ মোক আমন্ত্ৰিত কৰিছিলে লিগেল এৱেৰনেছৰ ওপৰত টক দিবৰ কাৰণে। মই শ্বিলঙৰ মেঘালয় হাইকোৰ্টত প্ৰেক্টিছ কৰোঁ। লিগেল এৱেৰনেছৰ ওপৰত ক'বলৈ গ'লেতো বহুতখিনি কথাই থাকে, ইমান ভাষ্ট ছাবজেক্ট এটা, কিন্তু তথাপি মই ভাবোঁ যিহেতু এইখিনি ষ্টুডেণ্টখিনি এতিয়া গ্ৰেজুৱেট লেভেলৰ ষ্টুডেণ্টছ, আৰু অতি সোনকালে তেওঁলোক ইয়াৰ পৰা পাছ কৰি পেলাই বেলেগ বেলেগ জেগালৈ বাহিৰলৈও যাব, গতিকে তেওঁলোকৰ লগত যদি কিবা অন্যায় হয়, কিবা এনেকুৱা অত্যাচাৰ, কিবা তেওঁলোকে যদি এনেকুৱা কিবা সন্মুখীন হ'বলগীয়া হয়, তেতিয়া কেনেকৈ তেওঁলোকে প্ৰথম ষ্টেপটো ল'ব, সেইকাৰণে বেচিক ইনফৰ্মেশ্যন ৰিগাৰ্ডিং FIR, ফাইলিং অফ FIR, দেয়াৰ ৰাইট টু ফাইল FIR, পুলিচৰ ডিউটি FIR ফাইল কৰিলে কি হয়, সেইখিনি বিষয়ত তেওঁলোকক অলপ এৱেৰ কৰিবৰ কাৰণে মই অলপ জনালোঁ।